আমাৰ বুঢ়া ৰাতিতে ক'লাক ডিউটি নাযায় বুলি, সেইকাৰণে চাউল অলপমান ভিজাই থৈছিলোঁ। এতিয়া আকৌ কৈ আছে মই ডিউটি যাম। এতিয়া তাড়াতাড়িকৈ মই কি কৰোঁ, ইফালে ভাতো বনোৱা নাই। এতিয়া চাউল কিনিয়ে মই অলপ চাহৰ নাস্তা বনাই দিওঁ। ইফালে গাখীৰ গৰম কৰি দিলোঁ। গাখীৰখিনি গৰম কৰিব লওঁতেও এই পৰিয়ে গ'ল মোৰ, দৌৰা দৌৰি কৰিলে এই অৱস্থা হয় মোৰ। গাখীৰো পৰি গ'ল মিক্সিত, তাড়াতাড়ি সিফালে চাউলখিনিও গুড়া কৰিব লওঁতে সিফালেও পৰি গ'ল। কি যে জ্বালা আজি, ইমান দিগদাৰ হৈছে। বেছি মানে দৌৰা দৌৰি কৰিলে মানে কোনোফালে নহয়। 10 মিনিটত মানে কোনফালে কি কৰোঁ মই এতিয়া, একদম ভাগৰি গ'লোঁ। যিফালে যাওঁ সিফালে মানে অন্যায়ে হয়। যিয়ে নহওক মোৰ হৈ গ'ল এতিয়া। গাখীৰৰ লগতে দিওঁ, খাই কিনে গুচি যাব। উপায় নাই আৰু। এই 10 মিনিট সময়ত মই কি কৰিব পাৰোঁ আৰু। হৈ গ'ল। এতিয়া আমাৰ বুঢ়াকতো দিলোঁ, বুঢ়াই খাই লৈ গ'ল। এতিয়া আমিও খাই লওঁ, মা বেটা আছোঁ, খাই লওঁ। থেংক ইউ।